SI News 24 দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ অন্য খবৰ 70টা জটিল ৰোগৰ চিকিৎসাৰ বাবে আপুনি আৰু যাব নালাগে চিকিৎসকৰ ওচৰত হিজমা কাপিং থেৰাপি পদ্ধতিৰে বৰপেটাৰ জৰিয়াত কৰা বিভিন্ন জটিল ৰোগৰ চিকিৎসা ঘৰতে চেম্বাৰ খুলি কোনে চলাইছে এই চিকিৎসা বৰপেটা জিলাৰ জনিয়াত নিজ ঘৰতে চেম্বাৰ খুলি সান মামুদ আলীয়ে কৰি আহিছে বিভিন্ন ধৰণৰ জটিল বেমাৰৰ চিকিৎসা হিজমা কাপিং থেৰাপিৰে শৰীৰৰ যিকোনো বিষ এলাৰ্জি ছালৰ বেমাৰ পেৰালাইছিছ চুলিখৰা উচ্চ ৰক্তচাপ হালমলা এজমা ডায়েবেটিছ জিনে ধৰা পাগল হোৱা সন্তান হোৱা সকলৰ চিকিৎসা যাদু কৰা আদি কৰি 70টা জটিল বেমাৰৰ চিকিৎসা কৰে সান মামুদ আলীয়ে এই চিকিৎসা সম্পূৰ্ণ ইছলামিক সুন্নতি পদ্ধতিৰে কৰা হয় বুলি জানিবলৈ দিয়ে সান মামুদ আলীয়ে এনে চিকিৎসাৰ অনুমতি সন্দৰ্ভত সান মামুদক সাংবাদিকে প্ৰশ্ন কৰাত অনুজ্ঞাপত্ৰ প্ৰাপ্ত বুলি সাংবাদিকক জানিবলৈ দিয়ে সান মামুদ আলীয়ে উল্লেখ্য যে ৰোগীক কোনো ধৰণৰ দৰৱ প্ৰদান নকৰে সান মামুদ আলীয়ে নিউজ ডেস্ক ৰিপৰ্ট SI News 24 মোৰ হেৰুৱা নাই এই বিষটোৰ কাৰণে ৰাতি টোপনিও কৰা নাছিল ইয়াতে 14 দিনমান হলিক আগতে এবাৰ কৰি গৈছোঁ সেইদিনাৰ প্ৰথম দিন আমি ভালেখিনি টোপনি নোৱাৰিলোঁ তাৰপিছত মই আকৌ সুধিলোঁ কমচে কম 3বাৰ কৰিব লাগিব আপোনাৰ বহুত টক্সিন আছে মই কৈছোঁ ঠিক আছে মই কেইবাদিন সুধিছোঁ সোধাৰ পিছত ক'লে যে শুক্ৰবাৰে কৰি দিম মই বহুতখিনি আৰাম পাইছোঁ মানে এই ৰাতিটো আমি যে নামাজ পঢ়োঁ নামাজত যে চিধা হালত মই থাকোঁ গোটেই ৰাতি টোপনি নাই এই মোটামুটি ফজৰ আজানৰ অলপ হয় আজান দিলে আকৌ গাঁতটো বিষ আছে ডাক্তৰ তাত আগত গৈছিলোঁ ডাক্তৰ চিকিৎসা কৰি ভাল পোৱা নাছিল নাই ভাল পোৱা নাই এইটো কৰি আপুনি ভাল পাইছে ভাল পাইছে কিমান খৰচ পৰে এইটো কৰিবলৈ গ'লে কাপতে ঘটক বুলি লয় অলপ কমো লয় গাঁতৰ এনে পাতল হয় নেকি ফ্ৰী হয় কি নাম আপোনাৰ মোৰ নাম নজৰুল ইছলাম ক'ত ঘৰ শালিগড়া উত্তৰ শালিগড়া বৰপেটা জিলা মই ৰাজস্থানৰ যোধপুৰৰ পৰা DST ডিপ্ল'মা অফ হিজামা থেৰাপি তাৰ পৰা চাৰ্টিফিকেট লৈছোঁ এটা কোৰ্চ লৈছোঁ 3 মাহীয়া কোৰ্চ আৰু তাৰ পৰা আমাৰ অনুমতি দিছে এই ইনষ্টিটিউটটো আপোনাৰ চৰকাৰৰ অনুমোদিত ইনষ্টিটিউটৰ নাম হ'ল আকুপাংচাৰ অল্টাৰনেটিভ মেডিচিন এতিয়া কথা হ'ল এইটো অল্টাৰনেটিভ মেডিচিন মানে মেডিচিনো নোহোৱাকৈ আমি চিকিৎসা পাতি কৰিব আৰু এইটো আমাৰ হাদিছৰ ভাষাত কোৱা হয় হিজামা থেৰাপি আৰু চাইন্সৰ ভাষাত কোৱা হয় কাপিং থেৰাপি বুলি কোৱা হয় আৰু এই হিজামা থেৰাপিত মানে এটা চিকিৎসা কৰিলে এজন মানুহে এটা ৰোগৰ কাৰণে চিকিৎসা কৰিলে 70টা বেমাৰৰ কাৰণে সুবিধা পায় আৰু এইটোৰ কাৰণে আমাৰ কাপ লগাব লগা হয় কাপ লগাই প্ৰথমে প্ৰেছাৰ দিয়া হয় তাৰপিছত চাকচন কৰা হয় চাকচন কৰি যিটো নেকি হলাই টক্সিনখিনি মলাই দিওঁ আচল কথাটো হ'ল যে মানুহৰ যিটো টক্সিন শৰীৰত থাকে সেই টক্সিনৰ কাৰণে সকলো বেমাৰ হয় টক্সিনটো হ'ল যিটো নেকি আমাৰ তেজ যিটো আছে তেজৰ মানে এই বস্তুটো দূষিত তেজ বুলি কোৱা হয় দূষিত তেজটো ওপৰত ছালৰ তলেদি আহি থাকে আৰু চেকশ্যন কৰি আমি সেইটো ওলাই দিয়াৰ লগে লগে বেমাৰটো ভাল পাই যায় এজন মানুহে যদি মানে গোটেই শৰীৰটো তাৰ হিজামা কৰে তেনেহ'লে 70টা বেমাৰৰ কাৰণে ইয়াতে বহুত ধৰণৰ বেমাৰৰ চিকিৎসা কৰা হয় যেনে যিকোনো বিষৰ বেমাৰৰ চিকিৎসা কৰা হয় তাৰপিছত ডায়েবেটিছৰ চিকিৎসা কৰা হয় কিছুমান যৌন ৰোগৰ কাৰণে সেইবিলাকৰ চিকিৎসা কৰা হয় বহুত কেইটা ৰোগৰ চিকিৎসা কৰা হয় যিটো আমাৰ চাইনবোৰ্ডত দিয়া হৈছে চাইনবোৰ্ড দিয়া হৈছে গতিকে আমাৰ চাইনিজৰ পৰা যিটো এইটো বহুত সোনকালে সুবিধা হয় পায় লাইচেঞ্চ আমাৰ ইনষ্টিটিউটৰ পৰা চাৰ্টিফিকেট দি দিছে চাৰ্টিফিকেটটো ইয়াতে আছে চাৰ্টিফিকেটটো এইটো ফটোকপি আছে মোৰ অৰিজিনেলটো দিয়া নাই এইটো চাৰ্টিফিকেটটো ইয়াত হিজামাৰ চিকিৎসা কৰা হয় লগতে ঝাৰ ফুকাৰো চিকিৎসা কৰা হয় যিটো আমাৰ সমাজত জিন্নাতৰ সমস্যা বুলি যিটো চলি আছে ভূত পেট বুলি যিটো কওঁ আমি আচলতে এই সমাজত আমাৰ বহুতেই আছে সবতকৈ আমি ডাঙৰ কথা এইটো হ'ল যে বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লাম সেই নবীজন অকল আত্মাৰ মুক্তিৰ কাৰণে নহয় এই চিকিৎসা বিজ্ঞানীও হয় ইয়াৰ দ্বাৰা আমি বুজি পালোঁ ইয়াত হিজামাৰ চিকিৎসাত
ৰোগী সুস্থ হয়। এইটো আগৰ যুগৰ পৰাই সুস্থ পাই আছে, এতিয়াও পাই আছে, ভৱিষ্যতেও পাব ইনশাআল্লাহ। আৰু ইয়াত কোনো ছাইড এফেক্ট নাই, কোনো মেডিচিনৰ প্ৰয়োজনো নপৰে। চাওক আপোনালোকে আমাৰ ইয়াত ঘৰে ঘৰে যি জিন পতৰ চিকিৎসা চলি আছে, এওঁলোকে অকল ঝাৰা ফুকা কিবা কিবি কৰে, কিন্তু হাদিছৰ পৰা আমি বুজি পাওঁ যে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামক যেতিয়া যাদু কৰা হৈছিল তেতিয়া হিজামা কৰা হৈছিল। ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম তেতিয়া হিজামা কৰিছিল। গতিকে জিন জাতিৰ যিটো অত্যাচাৰ সেইটোৰ পৰা বাচিব গ'লেও আমি হিজামা কৰাটো সুন্নত হয়। গতিকে আমি আশা কৰোঁ যে বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নতি তৰিকা আমি চবেই মিলি ইয়াৰ গ্ৰহণ কৰিম। ইয়াৰ চিকিৎসাটো আমি ভালকৈ ল'ম চবেই। আমি চিকিৎসা কৰিছোঁ গাঁঠিৰ বিষ আৰু আপোনাৰ পিঠিৰ বিষ, কঁকালৰ বিষ, মূৰৰ বিষ, আৰু আপোনাৰ জিন্নাততো চিকিৎসা হৈয়ে থাকে। তাৰপাছত মোটামুটি আমি হিজামাৰ চিকিৎসা 50-60টামান কৰিছোঁ। আৰু ৰিজাল্ট ৰোগীয়েতো ভালেই কৈ আছে, আমিও ভাল দেখি আছোঁ। আচলতে ইয়াৰ পাৰ পইণ্টত 100 টকা হয়। যেনেকুৱা ধৰক কঁকালৰ বিষ, তাত মোটামুটি ধৰক 20টামান পইণ্ট যাব, 2000 টকা যাব। আৰু আমি অলপ হেৰিও কৰি দিওঁ, যদি পাৰ্টি অলপ দুৰ্বল হয় কম বেছি কৰি মিলাই দিওঁ। আৰু ধনিয়ালতো বেছি ল'বই লাগিব, অলপ ইনকাম যাৰ বেছি আছে দিয়ক। মোৰ পৰিচয়, মোৰ নাম চান মাহমুদ আলী, মোৰ দেউতাকৰ নাম আব্দুল আলী, মোৰ ঘৰ জুনিয়াত, আমাৰ জিলা বৰপেটা, ৰাজ্য অসম।